পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক। অসমৰ মানুহে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। অসমত SIRৰ প্ৰয়োজন নাই। জন্মৰ চাৰ্টিফিকেটক লৈ আতংকিত হোৱাৰ দৰকাৰ নাই। এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক। এইসমূহ নথিপত্ৰ থাকিলে আপুনি নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ এই ডাঙৰ মন্তব্য। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল, তেওঁ আৰু চিন্তা কৰিব নালাগে। আমি সকলোৰে লগত আছোঁ। কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। এবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় নাগৰিক। কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে। আমি 2015 চনৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIRৰ প্ৰয়োজন নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই। SIR সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল, তেওঁ আৰু চিন্তা কৰিব নালাগে। আমি সকলোৰে লগত আছোঁ। কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। এবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় নাগৰিক। কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে। আমি 2015 চনৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIRৰ প্ৰয়োজন নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই অসমৰ নাগৰিকৰ। আৰু জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই। SIR সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। ভাৰতীয় নিৰ্বাচন আয়োগে এক জাননী প্ৰকাশ কৰিছিল কিছুদিন পূৰ্বে যে বিহাৰৰ দৰে অসমতো SIR হ'ব। আৰু তাৰ পিছতে ৰাজ্যৰ একাংশ লোক আতংকিত হৈ পৰিছিল। কিয়নো কোৱা হৈছিল 1987 চনৰ পিছত যিসকল লোকৰ জন্ম হৈছিল সকলোৰে জন্মৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক। আৰু জন্মৰ প্ৰমাণ পত্ৰ কিন্তু বহুতৰে নাই। তাক লৈ তেওঁলোকে এক প্ৰকাৰ আতংকিত হৈ পৰিছিল। আৰু লগতে বিহাৰৰ যি SIR হৈছিল, বিহাৰৰ SIR হোৱাৰ সময়ত বা ভোটাৰ তালিকা সংশোধনী কৰাৰ সময়ত কিছুমান নথিপত্ৰ জমা লোৱা নাছিল নিৰ্বাচন আয়োগে, যাক লৈও আতংকিত হৈ পৰিছিল বা চিন্তাত আছিল অসমৰ জনসাধাৰণ। কিন্তু অসমত SIR হ'ব বুলি ঘোষণা কৰিছিল ভাৰতীয় নিৰ্বাচন আয়োগে। আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদে ঘোষণা কৰিছে যে যিসকল লোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে তেওঁলোকে চিন্তা কৰিব নালাগে। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলে তেওঁলোক ভাৰতীয় নাগৰিক। আৰু এজন নাগৰিকে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। যিহেতু অসমৰ লোকসকলে NRCৰ সময়ত এবাৰ নাগৰিকত্ব প্ৰমাণ কৰিলেই, গতিকে অসমত SIRৰ প্ৰয়োজন নাই। আৰু অসমৰ নাগৰিকে বা অসমৰ জনসাধাৰণে জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। আৰু অসম চৰকাৰে এতিয়ালৈকে কিন্তু SIR সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই। এই সন্দৰ্ভত ৰাজ্যবাসীক আশ্বস্ত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদে।